কাৰ ভাগ্যত ডিমৰীয়া সমষ্টিৰ টিকট কাৰ হাতলৈ যাব ডিমৰীয়া সমষ্টি কোনে মাৰিব ডিমৰীয়া সমষ্টিত শেষৰটো হাঁহি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতে গুৱাহাটীত সৃষ্টি হ'ল আন এটা সমষ্টি দিছপুৰৰ নিচে কাষতে থকা সমষ্টিটোৱে হৈছে ডিমৰীয়া সমষ্টি আৰু অনুসূচিত জাতিৰ বাবে সংৰক্ষিত এই ডিমৰীয়া সমষ্টি কিন্তু সমষ্টি এটা আৰু প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে সাজু হৈছে কেইবাজনো লোক মুঠৰ ওপৰতে এটা সমষ্টিৰ ওপৰত নিৰ্ধাৰিত কেইবাজনো লোকৰ ভাগ্য বহু কেইজন লোক ৰৈ আছে ডিমৰীয়া সমষ্টিৰ টিকট পাবলৈ আনকি নতুন এই সমষ্টিটোত একেলগে চকু দিছে মিত্ৰদল অগপৰ এজন নেতা আৰু বিজেপিৰ কেইবাজনো নেতাই মুঠৰ ওপৰতে এটা সমষ্টিৰ ওপৰতে সকলোৰে চকু কিন্তু কাৰ ভাগ্যলৈ যাব ডিমৰীয়া সমষ্টি কোনে লাভ কৰিব ডিমৰীয়া সমষ্টিৰ টিকট আৰু কোনে মাৰিব ডিমৰীয়া সমষ্টিত শেষৰটো হাঁহি এতিয়ালৈ নিৰ্ধাৰিত হোৱা নাই কাৰ হাতলৈ যাব ডিমৰীয়া সমষ্টিৰ টিকট কিন্তু নিমাতী কইনাৰ দৰে লুকাই লুকাই সকলোৱে চলাই গৈছে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ সকলোৱে মনত আশালৈ টিকটৰ আশালৈ তেওঁলোকে চলাই গৈছে তেওঁলোকৰ প্ৰচাৰ অগপৰ এজন নেতাৰ বিপৰীতে বিজেপিৰ কেইবাজনো নেতাই চলাই গৈছে তেওঁলোকৰ নিজাববীয়া প্ৰচাৰ কিন্তু এইখিনিতে এটা কথা অগপৰে হবনে বিজেপিৰ হব ডিমৰীয়া সমষ্টিৰ প্ৰথম প্ৰাৰ্থী কোনে লাভ কৰিব ডিমৰীয়া সমষ্টিৰ টিকট সকলোৰে দৰে মনত আশালৈ অগপৰ এজন প্ৰভাৱশালী নেতা তপন দাসে নীৰৱে চলাই গৈছিল তেওঁৰ প্ৰচাৰ কিন্তু তেওঁৰ প্ৰচাৰত লাগিল অথন্তৰ তেওঁৰ আশাত পৰিল চেঁচা পানী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ আশা সপোন ভংগ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে ডিমৰীয়া সমষ্টিত প্ৰথম প্ৰাৰ্থিত্ব লাভ কৰিব বিজেপিৰ নেতাই আগতে বিজেপিৰ যিমান সমষ্টি আছিলে তাতকৈ এতিয়া সমষ্টি বাঢ়িছে যেনেকৈ গুৱাহাটীতে ডিমৰীয়া এটা নতুন হ'ল গতিকে নতুন প্ৰাৰ্থীটো হ'বই লাগিব সেইকাৰণে নতুন প্ৰাৰ্থী এবাৰ অট'মেটিকেলি বিজেপিৰ পৰা আহিব আৰু তপন দাস লিষ্টৰ পৰা আউট হোৱাৰ পিছতে লিষ্টত এতিয়া নাম থাকিল সুশান্ত বিশ্বাস নবৰুণ মেধি আৰু দিব্যজ্যোতি মেধি এতিয়া কথা এইখিনিতে যে এই তিনিজনৰ ভিতৰত কোনে লাভ কৰিব ডিমৰীয়া সমষ্টিৰ টিকট অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সভাপতি আৰু মীন বিভাগৰ উপাধ্যক্ষ নবৰুণ মেধিয়ে নীৰৱে চলাই গৈছে তেওঁৰ নিৰ্বাচনী প্ৰচাৰ আৰু এই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে তেওঁ সুসম্পৰ্ক গঢ়াই উঠিছে তেওঁৰ লগত ডিমৰীয়া সমষ্টিৰ জনতাৰ দিন ৰাতি একেকাৰ কৰি ডিমৰীয়া সমষ্টিৰ জনতাৰ পক্ষে থিয় দিয়া নবৰুণ মেধি এবাৰ প্ৰবল আশাবাদী প্ৰায় ২০-২৫ বছৰ ধৰি বিজেপিৰ হকে কাম কৰা বিজেপিৰ হৈ কাম কৰা নবৰুণ মেধি এবাৰ প্ৰবল আশাবাদী তেওঁ আশা কৰিছে যে তেওঁ লাভ কৰিব ডিমৰীয়া সমষ্টিৰ টিকট কেৱল ইমানেই নহয় বিজেপিৰ এজন পুৰণি কাৰ্যকৰ্তা হিচাপে তেওঁ এবাৰ প্ৰবল দাবীদাৰ ডিমৰীয়া সমষ্টিৰ টিকটৰ বাবে নবৰুণ মেধিৰ সমান্তৰালকৈ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ গধুৰ দায়িত্বত থকা সুশান্ত বিশ্বাসেও চলাই গৈছে নীৰৱে নিৰ্বাচনী প্ৰচাৰ প্ৰায় এবছৰ ধৰি চলাই গৈছে তেওঁ নীৰৱে নিৰ্বাচনী প্ৰচাৰ ডিমৰীয়া সমষ্টিত তেওঁ চলাইছে তেওঁৰ নিৰ্বাচনী প্ৰচাৰ ডিমৰীয়া সমষ্টিৰ চাৰিওফালে চলাইছে সুশান্ত বিশ্বাসে নিৰ্বাচনী প্ৰচাৰ আৰু সেই মৰ্মে সুশান্ত বিশ্বাসো এইবাৰ ডিমৰীয়া সমষ্টিৰ টিকট লাভৰ বাবে প্ৰবল দাবীদাৰ আৰু তেওঁলোক দুজনৰ সমান্তৰালকৈ আছু ত্যাগ কৰি বিজেপিত যোগদান দিয়া দিব্যজ্যোতি মেধিও চলাই গৈছে নীৰৱে নিৰ্বাচনী প্ৰচাৰ তেওঁ আশা কৰিছে যে তেওঁ লাভ কৰিব এইবাৰ ডিমৰীয়া সমষ্টিৰ টিকট মুঠৰ ওপৰতে তিনিজনেই দেখিছে ডিমৰীয়া সমষ্টিৰ বিধায়ক হোৱাৰ সপোন কিন্তু লক্ষণীয় বিষয় এইটোৱে হ'ব যে কোনে লাভ কৰিব ডিমৰীয়া সমষ্টিৰ টিকট কাৰণ ডিমৰীয়া সমষ্টিৰ টিকট লাভ কৰিবলৈ নীৰৱে সকলোৱে চলাইছে প্ৰচাৰ এটা টিকটৰ বাবে কেইবাজনো লোক দাবীদাৰ হিচাপে থিয় দিছে মুঠৰ ওপৰতে কোনে লাভ কৰিব ডিমৰীয়া সমষ্টিৰ টিকট সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট গোল্ড ষ্টাৰ আছাম